তো ভাইহঁত মানে মই আজি ফাৰ্ষ্ট টাইম এই চেনেলটো মানে ফেচ কেম ভিডিঅ' বনাইছোঁ। আগতে বনোৱা নাই মই জবৰ ভিডিঅ' দি থাকোঁ, কিন্তু ফাৰ্ষ্ট টাইম মই ফেচ কেম ভিডিঅ' বনাইছোঁ। তো আজি তোমালোকক মানে স্কেম এটা এক্সপ'জ কৰিবৰ কাৰণে মানে ভিডিঅ'টো বনাইছোঁ হা। তো মই আজি তোমালোকক ক'ম মানে হা, কি হ'ল মোৰ লগত। মই মানে কেইদিনমান আগত গুৱাহাটী গৈছিলোঁ হা। গুৱাহাটী গৈ মানে দাদাই এজনে ক'লে মানে দেই, তই বেলেগ জেগাত আহিব নালাগে, তাতে জব এটা পাবি, তাতে চাই লচোন কি হয় এনেকৈ বুলি ক'লে মানে। তো মই মানে আমাৰ গাঁৱৰ ওচৰৰে বেলেগ এখন গাঁৱৰ ছোৱালী এজনী আছিলে, তাই নামটো নকওঁ, মই ডিছক্ল'জ নকৰোঁ, গাঁৱৰ নাম চাম নকওঁ। তাত মানে গ'লোঁ, গৈ কেনে মানে ছোৱালীজনী মানে ৰেফাৰ লৈ কেনে গ'লোঁ। সেই তাত মানে অফিচ এটা আছে এনেকৈ বুলি ক'লে মোক। 2000 ৰুপিজ মানে লাগিব বুলি এনেকৈ বুলি ক'লে, সেই কামটো হ'বৰ কাৰণে মানে ছুপাৰভাইজাৰ কাম বুলি এনেকৈ বুলি কৈছিলে। 2000 ৰুপিজ এটা লাগিব, বাকী তাৰপিছত কামটো হৈ যাব এনেকৈ বুলি কৈছিলে। মই গ'লোঁ, গৈ কেনে পইচাটো দিলোঁ, মানে সেই ছোৱালীজনীৰ কাৰণে দিলোঁ, মানে আমাৰ গাঁৱৰ ওচৰৰ ছোৱালী হয়। তো তাই বিশ্বাসতে মই পইচাটো দি দিলোঁ, 2000 ৰুপিজ এটা। তাৰপিছত 2000 ৰুপিজটো দিয়াৰ পিছত মোৰ লগত কি হ'ল মানে, সিহঁতি এটা খাম দিলে, সেই অফিচটোত এটা খাম দিলে মোক। খাম দিয়াৰ পিছত খামটোত মানে মানুহ এজনৰ নাম লিখি দিলে, তাৰপিছত আকৌ এড্ৰেছ এটা লিখি দিলে, বামুণী মৈদামত। তো তাত আমুল কোম্পানী চামুল কোম্পানী ধেৰ আছে, মানে তাত ৱেৰ হাউচ আছে, ফেক্টৰী আছে আচলতে, বিছলেৰি চিছলেৰি পানী কোম্পানী ধেৰ যি টি আছে। তাত মই গ'লোঁ, গৈ কেনে চালোঁগৈ মানে। তাত মই যেতিয়া গৈ আছিলোঁ, তাত এজন মানে ল'ৰা দেখিলোঁ, মানে সেই ল'ৰাজনে মানে আহি আছিলে মোক চাই কেনে মানে, মোক মানে বেলেগ এটা চকুৰে চাইছে মানে। ই মানে চাইছে, আকৌ এটা আহি গ'ল এনেকৈ বুলি এইটো টাইপত চাইছে মানে। মই তাৰ চকু হেৰিত গম পালোঁ মানে, তাত নহয় কিবা স্কেম এটা চলি আছে মানে। তাৰপিছত গ'লোঁ, গৈ কেনে তাত মানুহ এজনক লগ পালোঁ মই। মানুহজনে মানে মোক ফোন কৰি মাতি আছে, তুমি আহা ইয়ালৈ, অলপ আগত আহিব, মানে মোক কৈ আছে এড্ৰেছটো মানে প্ৰপাৰলি কৈ আছে, মানে কোনডোখৰত আহিব লাগিব, কোনডোখৰ জেগাত আহিব লাগিব এনেকৈ কৈ আছে মানে। মই গ'লোঁ, গৈ কেনে তাত চালোঁগৈ, তাত মানে ঢেৰ ল'ৰা আছে। সিহঁতি মানে পিছতে গম পালোঁ মই, মানে অলপতো গম পাই আছোঁ বাৰু, কিন্তু মানে তাত মানে পূৰা চিয়ৰ মানে সিহঁতি দালাল হয়। তো দালাল হয় সিহঁতি। তো সিহঁতি বেলেগ বেলেগ ল'ৰা য'ৰ ত'ৰ পৰা মাতে মানে। অফিচ কেইটামান আছে, এই অফিচ কেইটাই মানে অফিচ নহয় মানে আচলতে, সিহঁতি ল'ৰাবোৰ য'ৰ ত'ৰ পৰা আনে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা ল'ৰাখিনি আনি কিনে সিহঁতি হেৰি কৰি দিয়ে, মানে ধৰা কি ক'ম এতিয়া, সিহঁতি মানে তাত অফিচত আনে, পইচাটো লয়, 2000 ৰুপিজ এটা লয়। তাৰপিছত সিহঁতি কাম দিম বুলি কয়, তাৰপিছত সেই জেগাটোলৈ পঠাই দিয়ে। চব ল'ৰা ছোৱালী গ'ল সেনেকৈ, আৰু বহুত, অকল মই বুলি নহয়, বহুত ল'ৰা ছোৱালী গৈছে, গ'ল তাত মানে। মই দেখিছোঁ মানে, যোৱাই দেখিছোঁ সেইদিনা, বহুত ল'ৰা ছোৱালী আহি আছে মানে। সিহঁতি কি কৰে, কেণ্টিন ফিজ নামত লয়, আৰু সিহঁতি তাত কি কৰে, ছুপাৰভাইজাৰ কিবা কাম দিম বুলি কেনে লৈ যায় ল'ৰা ছোৱালীবোৰ, লৈ গৈ কেনে সিহঁতি তাত লেবাৰ খটুৱাই ল'ৰা ছোৱালীবোৰ। তো কোনোবাতো ইমান দূৰৰ পৰাতো লেবাৰ খাটিবলৈতো নাযায় ন, চবেই কিবা এটা ভাল কাম পাম বুলিয়ে যায়, ভাল চেলেৰি এটা পাম বুলিয়ে যায়। তো তেনেকৈ গৈ চবে, মোৰতো সেইটোতে গৈছিলোঁ মানে চাবলৈ গ'লে। তো সেনেকৈ কৰি চবে লৈ গ'ল, 2000 ৰুপিজ এটাতো চবৰ পৰাই লৈছে, এইটো খাটাং। মানে সেই ল'ৰাটোৱে মোক কৈছে মানে, ভাই ইয়ালৈ মই অহা এদিন হ'ল, সিহঁতি মোক এনেকুৱা তেনেকুৱা কৰিলে, মই 50% পে'মেণ্ট কৰি কিনে আহিছিলোঁ, মানে 2000 খুজিছিলে, তাক সি 1000 দি কিনে আহিছিলে মানে। তো এদিন থাকি কেনে কৈছে মানে, সি মানে মোক লগ পাই কৈছে, সেইদিনা বোলে কাম লগুৱাইছিলে তাক, কাম লগোৱাই কেনে একো ছেফটি নাই বোলে, মানে যোনটো শ্বু পিন্ধিব লাগে সেইটোতো ছেফটি নাই, একোৱেই ছেফটি নাই, মানে ফুল লেবাৰ খটুৱাবলৈ আনে। তাৰপিছত মই ৰেপিড'ত গৈছিলোঁ, ৰেপিড' এটা ভাড়া কৰি কেনে গৈছিলোঁ। তো ৰেপিড' যোনজন মানে কেপ্টেইন আছিলে, মানে যোনজন ড্ৰাইভাৰ আছিলে, মানে বাইকাৰ আছিলে, সেই ল'ৰাজন মানে আমাৰ ডিব্ৰুগড়ৰ হয়। তো ডিব্ৰুগড় হয়, সি মোক ক'লে মানে এনেকুৱা তেনেকুৱা হৈ আছে, মই আগতে বহুত ল'ৰা ছোৱালী ইয়াত থৈও গৈছোঁ আৰু লৈও গৈছোঁ, তুমি জানা এতিয়া তুমি কি কৰা, এনেকৈ বুলি কৈছে মোক। ইয়াত নাযাবা, পইচা খুজিলে পইচা নিদিবা, এনেকৈ বুলি কৈছে। কেণ্টিন ফিজ ল'ব সিহঁতি, সেইটো নিদিওঁ বুলি ক'বা, কিবা এটা কৰি গুচি আহিবা বুলি কৈছে। মই গুচি আহিলোঁ মানে। তাৰপিছত সেই ল'ৰাটোক লগ পালোঁ, সিও কৈছে মানে এনেকুৱা হ'ল। তো এই ভিডিঅ'টো মানে
এইকাৰণে মই বনোৱা নাই। মোৰ মানে মোৰ লগত এনেকুৱা হ'ল, তেনেকুৱা দুখ হৈছে কিবা কিবি, মই এইটো কাৰণে বনোৱা নাই মানে। মই মানে এই ভিডিঅ'টোৰ জৰিয়তে কৈছোঁ মানে কোনো নেক্সট টাইম সেনেকা সিহঁতি যিমান তুমি ফোন কৰিবা, সিহঁতি এড দিব, তুমি ফোন কৰিবা, তাৰপিছত সিহঁতি গৈ 2000 ৰুপিজ এটা তোমাৰ পৰা ল'ব, তাৰপিছত এনেকুৱা টাইম কেতিয়াও নাযাবা মানে। আৰু পইচাটো নিদিবা। জব বোলা বস্তুটো কোনো কোম্পানী তোমাক এডভান্স পইচা কেতিয়াও নলয় মানে। তুমি যাবা, গৈ কিনে ইণ্টাৰভিউ দিবা, যদি চিনাকি আছে তুমিতো পাই যাবা বিন্দাছ, চিন্তাই কৰিব নালাগে মানে। তো যিকোনো কামতে মানে কেতিয়াবা এডভান্স পইচা নলয় মানে। ল'বও পাৰে কিছুমান ক্ষেত্ৰত, কিন্তু মানে তেনেকুৱা চাই ল'বা মানে, চব মানে সেনেকুৱা নহয় মানে। তো সেইটোৱে, এইটো ক'বলৈ ভিডিঅ'টো বনাইছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাথাকিবা। তো ভিডিঅ'টো ইমানতে থৈছোঁ, বাই। আৰু এই ভিডিঅ'টো বনোৱাৰ কাৰণে মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা মানে যিমান পাৰা মানে, এনেকুৱা কাৰো লগত যাতে নেক্সট টাইম নহয় মানে। তো সেইটোৱে কথা, তোমালোকেও নাযাবা, তুমিও নাযাবা, তোমাৰ লগৰকেইটাকো নপঠাবা, আৰু ঘৰৰ ওচৰত যদি কোনোবা যদি যাব খোজে তেতিয়া নাযাবা মানে। তো মেইন কথা পইচা নহয়, পইচাটো 2000 বাৰু গ'ল, এইটো বেলেগ কথা, কিন্তু এনেকুৱা হ'ব নালাগে মানে। কোনো মানে নিজৰ মাক বাপেকে নিজৰ ল'ৰা এটাক মানে যিমান পাৰি মানে লেবাৰ খটুৱাবলৈতো নপঠায় ন। তাতকৈ বেহতৰ কিবা বেলেগ কৰা মানে, গাঁৱতে কিবা কৰা, নহ'লে কিবা কিবি বিজনেছ, সৰু সুৰা বিজনেছ কৰিব পাৰি ন, আজিকালি ঢেৰ কৰিব পাৰি। তো সেনেকুৱা কৰা। তো সেইটোৱে ক'লোঁ। তো ভিডিঅ'টো ইমানতে থৈছোঁ, বাই। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাথাকিবা, কিন্তু মানে পঠাই দিবা মানে চবকে, শ্বেয়াৰ কৰি দিবা। তো বাই, টাটা। I don't really give a damn about the way you touch me when we're alone.